আজি এই মুহূৰ্তত গোটেই বিটিআৰ বা অসমবাসীলৈ আমাৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনত বিশেষকৈ আমাৰ ধৰ্মীয় মুছলমানসকলৰ আজি এটা আনন্দৰ দিন। আজিৰ দিনত সকলোৱে ধনী দুখীয়া আমি সকলোৱে মিলি আজি আমি দিনটো আনন্দ হিচাপে উপভোগ কৰিছোঁ। আজিৰ দিনত আমি সকলোৱে 2 ৰেকাত ফৰজ নামাজ আমি আদায় কৰিছোঁ। ইতিমধ্যে আমাৰ নামাজ হৈ গ'ল আৰু আজিৰ দিনতে দুখীয়াসকলেও যাতে এসাঁজ ভালকৈ খাব পাৰে, দুখীয়াসকলেও যাতে ভালকৈ এযোৰ মানে ড্ৰেছ পিন্ধিব পাৰে, সেই হিচাপে ধনীবিলাক যিমান ধনী মানুহ আছে তেওঁলোকে আমি যিটো জাকাত বুলি কওঁ, জাকাত দিয়ে, দুখীয়াসকলক জাকাত দিয়ে। দুখীয়াসকলেও আজিৰ দিনত অন্তত ভালকৈ খাব পাৰে আৰু এযোৰ কাপোৰ ভালকৈ পিন্ধিব পাৰে। এইটো হ'ল আমাৰ এটা পৰম্পৰা। অদূৰ ভৱিষ্যতলৈকে এই পৰম্পৰা আমাৰ থাকি যাব। আমাৰ ধৰ্মীয় ৰীতি নিয়ম অনুসৰি আজিৰ দিনত সকলোৱে মানে মহব্বতৰ সহিত এজনে আন এজনৰ লগত আলিংগন কৰিব, কথা বতৰা পাতিব, দাৱাত খাব, নিমন্ত্ৰণ কৰিব। এইটো আমাৰ এটা ধৰ্মীয় পৰম্পৰা। ঈদৰ কাৰণে আজি আপোনালোকে অহাৰ কাৰণে ধন্যবাদ থাকিল। আজি আমাৰ ফকৰাগ্ৰাম মানে ঈদগাহ, এইটো আঞ্চলিক ঈদগাহ হয়। আমি গোটাই ফকৰাগ্ৰাম বাকী আমি একেলগে নামাজ আদায় কৰিলোঁ। গৰীব দুখী সকলোৱে একেলগে নামাজ আদায় কৰিলোঁ, তাৰ কাৰণে শুক্ৰিয়া। আসসালামু আলাইকুম। আজিৰ ঈদৰ দিন, আমাৰ আজি খুশিৰ দিন। আজি সকলোৱে বিটিআৰৰ BTC অঞ্চলত ধৰ্মলগৰ মানুহ আহিছে। একলগত আমি 30টা ৰোজা ৰাখি পেলাই আমি সবেই আনন্দিত হৈছোঁ। এই ৰোজা ৰখাৰ পিছত সব মানুহ একেলগত হৈ আমাৰ ঈদের নামাজ আদায় কৰিছোঁ। এই আমাৰ সৌভাগ্য নচিব বুলি আমি অনুভৱ কৰোঁ। আৰু এই বিটিআৰ অঞ্চলত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সবাই যাতে একেলগে মিলাপ্ৰীতি আমি থাকিব পাৰোঁ, এই আমি আল্লাহৰ কাছে দোয়া কৰিছোঁ। এই দোয়া যাতে আল্লাহ কবুল কৰে। আমাৰ হুজুৰ জৈনপুৰৰ পৰা আহিছে, দীঘলীয়া টাইমৰ পৰা ইয়াতে ঈদৰ নামাজ পঢ়াই থাকে। সেই আশাৰে সব মানুহ যাতে আমাৰ পাপ মুক্তি পূৰ্ণ হৈ যায়, মুক্তি আমাৰ যিবিলাক মানুহ আগত মৰি গৈছে আৰু যিবিলাক মানুহ আছে সবৰে কাৰণে যাতে দীৰ্ঘ আয়ু কামনা কৰে। এই আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ ইছলাম ধৰ্মৰ শান্তিপ্ৰিয় ধৰ্ম। এই ধৰ্মৰ হিচাপত আমি আশা ৰাখি সবকে কাৰণে দোয়া কৰিছোঁ আৰু অসমবাসীৰ কাৰণে দোয়া কৰিছোঁ। সবাই যাতে ওপৰ আল্লাহ তাকে সবকে খুশি আৰু আন্তৰিক শান্তিপ্ৰিয় মাসে রাখে, এই আমি কামনা কৰিছোঁ। আমাৰ এইখন প্ৰায় 15-16খন গাঁও মিলি এই ঈদগাহ মাগুৰমাৰী ঈদগাহ ফকৰাগ্ৰাম। ইয়াত আমি প্ৰতি বছৰে বিভিন্ন অঞ্চলৰ পৰা, আমাৰ অঞ্চলৰে নহয় বিভিন্ন অঞ্চলৰ পৰা মানুহ ইয়াত ঈদগাহৰ নামাজ পঢ়ে। আমাৰ ইয়াত ইমামতি কৰে জৈনপুৰৰ পৰা অহা মৌলানা ফয়জিল চাহাব। আমি তেখেতৰ ইমামতিত নামাজ পঢ়িলোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আহি আমালোকৰ এই দৃশ্য চায়। আমি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ সন্মিলৰে আছোঁ। আমাৰ এই ঈদগাহৰ পৰা আমি বাৰ্তা দিছোঁ যে বিশ্বৰ শান্তি, আমাৰ ভাৰতবৰ্ষৰ শান্তি, অসমৰ শান্তি তথা BTCৰ শান্তিৰ হকে আমি দোয়া কৰিছোঁ, যাতে আমি সকলো জনজাতি জনগোষ্ঠীৰ মানুহ একেলগে বসবাস কৰি শান্তি সম্প্ৰীতিৰে আমি দিন কটাব পাৰোঁ।